হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালে আছে। আজি 2022 চনৰ মাৰ্চৰ 26 তাৰিখ শনিবাৰ। মই আৰু মোৰ ফ্ৰেণ্ড ৰাকেশ ওলালোঁ তেজপুৰলৈ, কাৰণ মোৰ RBI এছিষ্টেণ্টৰ পোষ্টৰ প্ৰিলিমছ এক্সাম আছে। চাওঁতে আপোনালোকক কলিয়াভোমোৰা দলংখন দেখুৱাম আৰু তাৰ বিষয়ে অলপ ক'বলৈ চেষ্টা কৰিম। আপোনালোকে অলপ সময় পিছতে কলিয়াভোমোৰা দলংখন চাব পাৰিব। এয়া আমি কলিয়াভোমোৰা দলংখনত সোমালোঁ। মেইন গেটটো পুলিচ চেকপোষ্টটো পাৰ হ'লোঁ। আপোনালোকে চাই যোৱা দলংখনৰ বহুত হিষ্ট্ৰী আছে। উক্ত এই দলংখনেই তেজপুৰৰ মূল আকৰ্ষণৰ কেন্দ্ৰবিন্দু। উক্ত দলংখন নগাঁও জিলা আৰু শোণিতপুৰ জিলাক সংযোগ স্থাপন কৰিছে। দলংখন 1981 চনত নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছিল আৰু 1987 চনত সম্পূৰ্ণ হৈছিল। দলংখন উদ্বোধন কৰিছিল তেতিয়াৰ প্ৰধানমন্ত্ৰী প্ৰয়াত ৰাজীৱ গান্ধী ডাঙৰীয়াই। ইয়াৰ দৈৰ্ঘ্য 3015 মিটাৰ অৰ্থাৎ 3.15 কিলোমিটাৰ। ইয়াৰ আৰু ফুট হিচাপত হৈছে 9892 ফুট। দলংখনৰ মুঠ খুঁটিৰ সংখ্যা 24ডাল আৰু ইয়াৰ উচ্চতা 120 মিটাৰ। দলংখন নামাকৰণ কৰা হৈছিল আহোম জেনেৰেল কলিয়াভোমোৰা ফুকনৰ নামত। দলংখনৰ উত্তৰ পাৰে শোণিতপুৰ জিলা আৰু দক্ষিণ পাৰত নগাঁও জিলা অৱস্থিত। দলংখন নিৰ্মাণ কাৰ্যত মুঠ ব্যয় হৈছিল 80 কোটি টকা। দলংখনৰ মেইনটেনেন্স অৰ্থাৎ চোৱা চিতাৰ কাম অসম চৰকাৰে কৰে। এই ঘটনাটো বহুতো দুৰ্ঘটনা সংঘটিত হৈছে। যোৱা বছৰ অৰ্থাৎ 23 জানুৱাৰী 2021 চনত এখন 18 টকীয়া ট্ৰাক ৰেলিং ভাঙি দুৰ্ঘটনাগ্ৰস্ত হৈ তললৈ ব্ৰহ্মপুত্ৰ নদীত সোমাই যায়। আজিলৈ ইয়াৰ বিষয়ে আৰু বহুতখিনি হিষ্ট্ৰী আছে, তথাপি যিমানখিনি জানো সিমানখিনি আপোনালোকক ক'বলৈ চেষ্টা কৰিলোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ আৰু লগতে ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই থ'ব। আগলৈ এনে ভিডিঅ' পাব বুলি আশা ৰাখিলোঁ। আপোনালোকে চাই থকা ভিডিঅ'টো বাওঁফালে আৰু এটা দলং নতুনকৈ দেখা পাই আছে। এই দলংখনটো নতুনকৈ নিৰ্মাণ চলি আছে। প্ৰায় 80% কাম কমপ্লিট হৈ গ'ল আৰু বাকী কামখিনি হ'লেই দলংখন উদ্বোধন হৈ যাব আৰু বহুতো সুবিধা হ'ব নগাঁও জিলা আৰু শোণিতপুৰ জিলাৰ মানুহৰ কাৰণে। দলংখনৰ দুয়োকাষে ব্ৰহ্মপুত্ৰ নদীৰ দেখা পাই আছে। দুয়োকাষে অকল পানী আৰু এই দলংখন সদায় ব্যস্ততাপূৰ্ণ। অনবৰতে গাড়ী অহা যোৱা কৰি থাকে। দুয়োফালৰ পৰা অনবৰতে গাড়ী অহা যোৱা কৰি আছে। ৰাতি হওক দিনতে হওক অনবৰতে হৈ থাকে।
রাকেশ স্যার বহুত বড়িয়া লাগে রে জায়গাটা বহুত বড়িয়া লাগে মাছ খোলা ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু সকলোৱে শ্বেয়াৰ কৰি আৰু এনে ভিডিঅ' চাবলৈ সুবিধা কৰি দিব বুলি আশা থাকিল।